আজি অৰুণোদয় আঁচনিৰ কেইটামান ডাঙৰ আপডেট আহি গৈছে। নিশ্চয় আপোনালোকে সকলোৱে জানে যে মাৰ্চ মাহৰ 10 তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। যিহেতু আজি কেইটামান অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকৰ এইকেইটা আপডেট নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ নকৰিব। এতিয়া আজি অৰুণোদয় আঁচনিৰ কি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আৰু আপোনালোকে কি আপডেট কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰা নাই। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৱে এই মাহৰ 10 তাৰিখে 11 বজাৰ লগে লগে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে কেইটামান আপডেট সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে এইকেইটা আপডেট সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। কি আপডেট কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। নিশ্চয় আপোনালোকে জানে আগত যেনেকুৱাকৈ আপোনালোকে যিটো একাউণ্ট জমা কৰিছে আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা অট'মেটিকলি সোমাই গৈছে। এইবাৰ কিন্তু আপোনালোকৰ সেইটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। এইবাৰ কিন্তু এইটো জৰুৰী হৈ গৈছে। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। বহুত মানুহৰ কিন্তু ডিবিটি লিংক নাই, সেইকাৰণে কিন্তু এইবাৰ বহুত মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব পাৰে। আগত কিন্তু অলৰেডি একাউণ্ট নম্বৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এইবাৰ কিন্তু অট'মেটিকলি বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এইবাৰ কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা আপোনালোকৰ আধাৰ কাৰ্ডত এণ্ট্ৰি কৰি দি দিব। এতিয়া যিটো আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক থাকিব সেইটো একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমায় বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে। যিহেতু আজি আৰু এটা অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এটা কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্ট মুকলি কৰিছে। এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম নাহে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। সেইকাৰণে যিহেতু এতিয়া সময় আছে সেইকাৰণে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ হৈ আছেনে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ জৰুৰী আপডেট আহি গৈছে। এইবাৰ কিন্তু ডিবিটি লিংক থকা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। সেইকাৰণে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব, নহ'লে কিন্তু